আমি এয়া ৰাইজৰ কামত আছোঁ। মন্দিৰৰ শিৱৰাত্ৰি আৰু ভাওনা সভা, তাৰপৰা 25খন পতাকা উত্তোলন হ'ব ইয়াত, তাৰপৰা সম্বোধনা আছে, তাৰপৰা ৰূপালী জয়ন্তী আছে, বহুতখিনি কাৰ্যসূচী। ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেলৰ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে বিবেক শৰ্মা। নমস্কাৰ। আমি আজি ব্লগটো বনোৱাৰ কাৰণটো হৈছে অহা 8-9 মাৰ্চত এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি উপলক্ষে স্থানটো হৈছে আপোনাৰ খেলপথাৰ চিন্তামণি উপস্বাস্থ্য কেন্দ্ৰৰ সমীপত। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাই ভাওনাখন ভাগি লৈ আমি ব্লগটো আজি আৰম্ভ কৰিছোঁ। ভাওনাখন আছিল শনি দেৱতাপাতি গণেশৰ জন্ম কাহিনী গজাসুৰ বধ নামেৰে এখন ভাওনা আমাৰ আঞ্চলিক যুৱ সংঘৰ মাজত আৰম্ভ কৰা হ'ব, মানে প্ৰদৰ্শন কৰা হ'ব। সকলো যুৱ সংঘই যেনেদৰে প্ৰেক্টিচ কৰি আছে আমি আপোনালোকক সেইখিনি দৃশ্য দেখুৱাম। আৰু এওঁ এটা পাৰ্ট লৈছে। তুমি কি লৈছা? বৰুণ লৈছোঁ মই। বৰুণ লৈছে দেৱতাৰ যিটো দেৱতা মণ্ডলীৰ এটা দৃশ্য বৰুণ। তুমি কিবা ওলাব লাগিব? মই আপোনাৰ দুবাৰ ওলাব লাগিব। অঁ, তোমাৰ বচন কেইকোট কৈ দিয়া। মোৰ বচন 5 কোট। অঁ, আৰু কোনে কোনে কি লৈছে এনেই কৈ দিয়া কথাটো। আৰু আপোনাৰ শিৱও লৈছে, ইয়াৰে ল'ৰা এটা আমাৰ গাঁৱৰে। আৰু আপোনাৰ চন্দ্ৰ লৈছে, ইয়াৰ ভাস্কৰ বুলি মানুহ এজন আছে, সেইজনে লৈছে। ভাস্কৰ দত্ত আৰু এয়াই লৈছে। বিভিন্ন ধৰণৰ পাৰ্ট আছে। গজাসুৰ গজমুখ নামেৰে আৰু মালি হুমালি নামেৰে 2টা দৈত্য আছে। এই সকলোখিনি আপোনালোকৰ সন্মুখত মই যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম। ব্লগটোত যিখিনি অখৰা কৰি আছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আহকচোন আজি কোনখিনি জেগাত বনাই আছে আমি সেইখিনি অলপ চাই আহোঁ, নিৰীক্ষণ কৰি আহোঁ। কোনডোখৰ জেগাত আমাৰ বনাই আছে সেইখিনি আমি নিৰীক্ষণ কৰি আহোঁ ব'লক। বিবেক শৰ্মাই আপোনালোকক ওৰফে কানুৱে আপোনালোকক সকলোখিনি দেখুৱাই দিব পৰিৱেশটো। আপোনালোকে তাৰ পৰা বিবেক শৰ্মাৰ লগত এপাক আহিব পাৰিব, সকলোখিনি দেখুৱাই দিব বিবেক শৰ্মাই ক'ত কি হৈ আছে। আৰু আপোনালোকে বিবেক শৰ্মাৰ লগত এপাক গৈ আহক। আপোনালোকে দেখিবলৈ পাইছে মই গৈছোঁ লাহে লাহে এয়া ভাওনা ওচৰলৈ। আৰু ককাহঁতৰ পৰা সুধিম, দুআষাৰ ক'বলৈ ক'ম। ব'লক যাওঁ। আৰু মোৰ ঘৰটো এইডোখৰতে আছে, বেছি দূৰত নহয়। এইটো আপুনি চাব পাৰে, মোৰ ঘৰটো বেছি দূৰত নহয়। মই ধীৰে ধীৰে গৈ আছোঁ মানুহবোৰৰ ওচৰলৈ। এইবোৰ ভাওনা পতা হয়, ভাওনা হেৰি পতা হৈছে, হ'ব হ'ব। আমাৰ ঘৰৰ ওচৰ যতীন বৰা আমাৰ বৰ্তা হয়, কাম কৰি আছে। আমি কাম কৰি আছোঁ এতিয়া। মানে শিৱৰাত্ৰি উদযাপন হ'ব আমাৰ শুকুৰবাৰ আৰু শনিবাৰে। মানে সদৌতি ৰাইজক নিমন্ত্ৰণ কৰিছোঁ। আৰু জেগাডোখৰ 1 নং চিন্তামণি, মানে কৌপাতি দোকান এখন আছে কিনাৰতে। সেই কৌপাতি দোকানখনৰ কিনাৰতে মানে পতা হৈছে। আৰু বিভিন্ন প্ৰতিযোগিতাও ইয়াত বিভিন্ন প্ৰতিযোগিতা হ'ব, উঠা নাম হ'ব। বাকী ৰাইজক নিমন্ত্ৰণ কৰিছোঁ। আৰু এইপিনে ককাহঁতৰ পৰা দুআষাৰ ল'বলৈ নমস্কাৰ। শুনিছে? আমি এয়া ৰাইজৰ কামত আছোঁ। মন্দিৰৰ শিৱৰাত্ৰি আৰু ভাওনা সভা, তাৰপৰা 25খন পতাকা উত্তোলন হ'ব ইয়াত, তাৰপৰা সম্বোধনা আছে, তাৰপৰা ৰূপালী জয়ন্তী আছে, বহুতখিনি কাৰ্যসূচী আমি হাতত লৈ পেলাই এয়া ৰাইজৰ কাম কৰি আছোঁ। গতিকে সেইদিনাখনি দেখা পালে আমি অতি সন্তোষ পাম। ষ্টাফৰ সকলোকে নিমন্ত্ৰণ কৰিছোঁ। হ'ব, বাই বাই। লোকৰ পৰা দুআষাৰ ল'লোঁ। আৰু এইপিনে এইবোৰ দেখি আছে, কাম চাম হৈ আছে। আমি যাওঁ আৰু লাহেকৈ ঘৰৰ পিনে। আৰু এইপিনে মানুহ এজন আহি আছে, চাওকচোন। সেইজন মানে সভাপতি হয় মন্দিৰৰ কাম চামত। মানে তেওঁ মানে অকণমান দায়িত্বটো অকণমান বেছি। সেয়ে তেওঁৰ পৰাই অকণমান দুআষাৰ জানিবলৈ বিচাৰোঁ। লওঁ বাৰু তেওঁৰ পৰাটো। এইজন কওক। আমি 1 নং চিন্তামণি আঞ্চলিক শিৱ মন্দিৰৰ সকলো ৰাইজে, এই আমাৰ মন্দিৰভাগ 1999 চনতে স্থাপিত হৈছিলে। এতিয়া 25 বছৰত ভৰি দিছে। এতিয়া আমি
সেই লৈ এই শিৱ মহোৎসৱ ভাগিতে এভাগি ৰূপালী জয়ন্তী পাতিম বুলি মনতে ভাবি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমি কৰ্মভাগ কৰিবলৈ আগবাঢ়ি আহিছোঁ। ইমানেই আহিব আপোনালোক ভাওনালৈ। সকলো আহিব, আহি আমাক সহায় সহযোগ কৰিলে আমি আনন্দিত হ'ম আৰু আপোনাৰ সহায় সহযোগ কৰিলে আমি আগবাঢ়িব নোৱাৰিম কোনোক্ৰমেই। সেইকাৰণে সকলো আহিব। আপোনাক শুকুৰবাৰ দিনা ধৰি লওক 8টা বজাতে আমাৰ যাতে ইয়াত উপস্থিত সকলো ৰাইজ সকলো ফালৰ পৰা কৰিব, নিজে কৰি নিজে হেৰি কৰি খাব লাগিব। আমি মাত্ৰ আপোনালোকৰ সেৱকীয়েহে হৈ থাকিব লাগিব। এতিয়া আপুনি দেখিবলৈ পাইছে বিবেক শৰ্মাই সকলোখিনি দৃশ্য দেখুৱালে। এতিয়া সকলোকে আমি পুনৰ এবাৰ নিমন্ত্ৰণ জনাই কি তাৰিখে আহিব আছে? আপোনালোক। 8 আৰু 9 দুদিনে আপোনালোকক দেখা পাম বুলি আশা থাকিল। নিমন্ত্ৰণ জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ।